हेलो गाइज नमस्कार আপোনালোক আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি আমাৰ মায়ঙৰে আন এটি ঐতিহাসিক স্থানলৈ আহিছোঁ যেটো হয়তো আপোনালোকৰ বহুতে নাজানে আৰু আমাৰ ওচৰৰ পাজৰৰ মায়ঙবাসীও বহুতে নাজানে গতিকে আহক ভিডিঅ'টো চাওক আৰু ভাল পালে লাইক কৰিব পোন প্ৰথমে দেখাব ওলাইছোঁ ইয়াত এখন নোটিছ আছে অসম চৰকাৰৰ দ্বাৰা নোটিছ এখন দিয়া হৈছে নোটিছখন লিখা আছে যে ইয়াৰ যদি যিকোনো বস্তু ক্ষতিগ্ৰস্ত কৰে বা বিপদগ্ৰস্ত কৰে তেতিয়াহলে 3 মাহ পৰ্যন্ত জেল হ'ব পাৰে আৰু ইয়াত লিখা আছে 5000 টকা মাং বুলি কয় যেটো নাৰেংগীৰ পৰা আহিলে 15-20 কিলোমিটাৰ আহাৰ পিছতে পায় আৰু এই ঠাইখিনিত আজি ভিডিঅ' বনাৰ এটা কাৰণ হ'ল ইয়াত এখন শিলালিপি আছে যিখন আমাৰ শিলত কিছুমান আখৰ লিখা আছে প্ৰাচীন কালৰ কিছুমান মানুহে লিখি থৈ গৈছিলে আৰু এই শিলালিপিখনৰ মহত্ব এইটোৱে যে প্ৰায় এছিয়া মহাদেশৰ ভিতৰত ডাঙৰ শিলালিপি বুলি আমি জানো আমি গম পাওঁ আছে ইয়াৰ ওপৰতে আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ গতিকে যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ লগতে আৰু যাতে 2-এজন মানুহে গম পায় গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব অৱশ্যে শিলালিপিখন চাৰ আগতে ইয়াৰ যিটো মনোমোহা দৃশ্য সেইটো এবাৰ চাই লওঁ আহক কেনেকুৱা ধৰণৰ এখনে হ'ল ডাঙৰ শিলালিপি গতিকে আপোনালোকে গম পালে এখন কোট আছে কেনেকৈ আছে গতিকে আৰু এবাৰ ভালকৈ চাই লওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব থ্যাংক ইউ